হে গাইজ, সকলোৰে ভালেই চাগে নিশ্চয়। তো আজি পথাৰত হাল বাবলৈ বুলি আহিলোঁ আৰু খেতিৰ পকত ধৰিছোঁ আৰু সৰিয়হ খেতি। এয়া হাল বাই থলোঁ আৰু আপোনালোকে দেখিছে খেতিত কিমান প্ৰফিট হয় কিমান প্ৰফিট নহয় নাজানো, কৰিব লৈছোঁ আৰু। আপোনালোকে হয়তো এডিআৰিৰ পৰীক্ষা বহুতেই দিলে, যোৱাকালি হৈ গৈছে। এক্সাম মানে যিকেইটা পোষ্ট আছে সেইকেইটা পোষ্টৰ কাৰণে 6-7 হাজাৰমান পোষ্ট আছে। তাৰ কাৰণে মানে 11-12 লাখ যিমান হয় আৰু সিমানখন মানুহে এপ্লাই কৰিছে। এপ্লাই কৰোঁতেও পইচা গৈছে, প্লাছ অহা যোৱাৰ কাৰণেও পইচা গৈছে। মানে এইবিলাক চব চৰকাৰে মানে হেৰি কৰিছে আৰু টেক্সৰ নামত বা যিকোনো ক্ষেত্ৰত মানে সিহঁতে পইচাবিলাক এতিয়া লৈ লৈছে। তাৰপৰা সেইখিনি পইচাই মানে সিহঁতে আকৌ যিকেইটা চাকৰি পাব সিহঁতক মানে দিব, মানে তেনেকুৱা হিচাপত মানে পইচাটো মানে উঠাই লৈছে বুলি ক'ব লাগিব। এতিয়া দেখিলোঁ আমি খেতিয়ক আমি এতিয়া যিখিনি লোন দিছিলে 2 লাখ টকাকৈ লোন দিছিলে, তো লোনখিনি মানে কি হ'ল, এতিয়া চিলেকশ্যন হ'ল। চাবলৈ গ'লে মানে ৰিয়েলত হোৱাই নাই। এতিয়া BJPৰ যিখিনি নেতা বুলি ক'ব লাগিব হিচাপমতে, নেতাৰ লগত যিখিনি মানে চিনাকি আছে সিহঁতেহে সেই 2 লাখ টকাটো মানে লোন হিচাপে পালে। লোন হিচাপে মানে এতিয়া 75,000 সোমালে প্ৰথম। সেইখিনি পইচা মানে সেই যিখিনি মানে BJP লিডাৰৰ লগত মানে অলপমান ভাল আৰু তেওঁলোকেহে মানে সেইখিনি পইচা পালে। এতিয়া আমাৰ লেখীয়া খেতিয়কসকলে আমি এতিয়া ইমান চিনাকি নাই বুলি আমি নাপালোঁ। এতিয়া বিশেষকৈ নিবনুৱা হিচাপে আমিহে পাব লাগিছিলে। আমি ফৰ্ম ফিল আপ কৰিলোঁ, এতিয়া আকৌ নেক্সট ফৰ্ম ফিল আপ কৰিব দিছে। এতিয়া যদি আমি নেক্সট ফৰ্ম ফিল আপ কৰোঁ তেতিয়াহ'লেতো আকৌ আগৰ প্ৰচেছতে গুচি যাব, আকৌ এনেকৈ চিনাকি যিমান আছে তেনেকৈতো পাই যাব। তো মই ভাবোঁ হ'লেও কৰি থোৱাটো ভাল বুলি ভাবিছোঁ, কিন্তু কৰিম বুলি ভাবিছোঁ। চৰকাৰে যিটো আঁচনি লয় ঠিকেই লয়, কিন্তু এই তলৰ পৰা যিখিনি যায় আচলতে সেই তলৰ পৰা যোৱা ওপৰলৈকে যিখিনি যায়, তলৰ পৰা যোৱাখিনিয়ে মানে খেলি মেলি কৰি দিয়ে। সিহঁতে মানে কি হয়, এই নিজৰ ফিল্ডটো বঢ়াবলৈ মানে কি কৰিব, ধৰক এইটো বোলে আমুকেহে পাব লাগে, এইটো আমুকে পাব লাগে, তেনেকৈ চিলেকশ্যন কৰি দিয়ে। যদি ৰিয়েলত গ'লহেঁতেন, যদি মাৰ্কছ চাই পিনে কৰিলেহেঁতেন, বোলে আমুকে বোলে ইমান নম্বৰ পাইছে, ইয়াক আকৌ ৰিটাৰ্ণ মাতিব লাগে বোলে ইণ্টাৰভিউৰ কাৰণে, ভাইভাৰ কাৰণে মাতি বোলে এনেকৈ দিব লাগে, তেনেকৈ দিয়া হ'লে বেলেগ কথা। এতিয়া প্ৰচেছটো মানে কি হ'ল, লিডাৰশ্বিপৰ হেৰিয়ত মানে এনেকৈ গুচি গৈছে। সেনেকৈ হ'লেতো নহ'ব ন। এই চৰকাৰৰ এইবিলাক 2 নম্বৰী কাৰণে, চৰকাৰে মানে 2 নম্বৰী নকয়, সিহঁতে আঁচনি উলিয়াই ঠিকেই কয়, কিন্তু কথা হ'ল কি, যিটো মানে তলৰ পৰা যিখিনি মানে লিডাৰশ্বিপত আছে সিহঁতে মানে গোটেইখিনি খেলি মেলি কৰি পিনে লৈ থাকে মানে। আৰু কেইটামান কথা ক'বলগীয়া আছে, কিন্তু এতিয়া বৰ্তমান নকওঁ। মই যিখিনি জানো, যিমানখিনিলৈকে জানো মই কেইটামান কথা ক'ম। তো এতিয়া হাল বোৱাৰ লগত লাগি আছোঁ। এখন ট্ৰেক্টৰ আহি গ'ল আৰু এডোখৰ মাটি হাল বাবলৈ এতিয়া যাব লাগিব। চৰকাৰৰ এইবিলাক পৰীক্ষা নিকাকৈ পতা বা চাকৰি দিয়া, এইখিনি ক্ষেত্ৰত তেওঁলোকে ভাল কামেই কৰিছে, বা ৰাস্তা ঘাট ভাল কাম কৰিছে। কিন্তু এই যিখিনি মানে দুৰ্নীতি বুলি ক'ব লাগিব হিচাপমতে, ধৰক তলফালৰ পৰা খুচি মানে ফুটা উলিয়াই দিয়া, সেইখিনি কামৰ কাৰণে এই চৰকাৰবিলাক উদ্ধাৰিব নোৱাৰে। মানে তলৰ পৰা যিখিনি যায় সেইখিনিৰ কাৰণে উদ্ধাৰিব নোৱাৰে। এতিয়া এটা কথা ক'ম বুলি কৈছিলোঁ, সেইটো কৈয়ে পেলাওঁ আৰু। এতিয়া কি হয়, যিটো যুৱ মৰ্চাৰ বোৰ্ড কমিটি বা কিবা কিবি যিখিনি উলিয়াইছে, তাত মানে কি হয়, তলৰ পৰা মানে কি হয়, তলত মানে কেইটামান চাৰ্জ দিব যে তোমালোকে এনেকৈ মিটিং এখন পাতিবলৈ মানুহখিনি গোটোৱা। তলৰ যিটো প্ৰেছিডেণ্ট ছেক্ৰেটৰী মানে গোটায়, কি প্ৰেছিডেণ্ট ছেক্ৰেটৰী মানে বাপ দিয়ে মানে তেওঁলোকক মানে কয় যে তোমালোকে এনেকৈ মিটিং এখন হ'ব, মানুহ গোটোৱা। আৰে মানুহ গোটাবলৈ হ'লে আজিকালি কেনেকুৱা, চবেই কয় যে মোক মিটিঙলৈ গ'লে পইচা লাগিব। আৰে পইচা লাগিব, মিটিঙলৈ গ'লে পইচা লাগে যদি মানুহ কেনেকৈ গোটাব পাৰি? তেনেকুৱা এটা যদি বাপো লোৱা হয়, সেইটোতো কেতিয়াও মানে নোৱাৰে মানুহ গোটাবলৈ। এতিয়া মিটিং এখন পাতিবলৈ মানুহ গোটাব নোৱাৰিলে মানে ওপৰখিনিয়ে প্ৰেছাৰ দিয়ে যে তোমালোকে একো কামেই কৰা নাই। সেইটো হিচাপত চাবলৈ গ'লে একো নিদিয়ে, বা কিবা এটা দিবলগীয়া থাকিলেও একো দিবলৈ মন নকৰে। এতিয়া তেনেকুৱা হোৱাৰ কাৰণে এতিয়া প্ৰব্লেম হৈছে। কিন্তু সিহঁতেতো ভাবি নাচায় যে তলৰ মানুহখিনি অলপ মানে চান্সটো দিব লাগে, যে মানুহ গোটাবলৈ হ'লে বা যিকোনো মিটিং এখনৰ কাৰণে মানুহ নিবলৈ হ'লে অলপ পইচা পাতি দিব লাগিব। কাৰণ কেলৈ, সেই মানুহখিনিক মেকআপ কৰিবলৈ তলৰখিনিয়ে পাৰে। এতিয়া ওপৰখিনিয়ে কি কৰে, সেই তলৰকেইটাক চাৰ্জ দি পিনে কৰিব কি, সিহঁতে পইচাটো কালেক্ট কৰি লৈ লয় আৰু তলৰখিনিক নিদিয়ে। তলৰখিনিয়ে ক'ৰ পৰা মানুহ মেনেজ কৰিব পাৰিব?
সেনেকৈ হ'লেতো চৰকাৰটো চলাব নোৱাৰিব ন। মই কোৱা কথাখিনি যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।